বাৰীত লাগিছে জাতিলাও, মনে কৰে খাওঁ খাওঁ, আনিলো বজাৰৰ পৰা। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান জোনাইৰ প্ৰভা ৰিজাৰ্ভত আছোঁ। সেইটো চাওক, ভিউটো কেনেকুৱা, ইমান ধুনীয়া লাগিছে। এয়া মাছখিনিতে ভাজি লৈ আছোঁ। ভাজি লৈ পেলাই জাতিলাওৰে বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে লগত দিম কণ বিলাহী আৰু সৰু সৰু আলু। কণ বিলাহীটো হোৱাৰ আগে আগে নমোৱাৰ আগে আগে দি দিম আৰু আলুখিনি লগতে দি দিম। মাছখিনি ভজা হৈ গ'ল। গৰম তেলত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দি অলপমান জ্বলি জ্বলি যোৱা অৱস্থাত পানীলাও আৰু আলু যে কাটি দিছিলোঁ সেইখিনি দি দিলোঁ আৰু কেঁচা জলকীয়া এনেকৈ কাটি দিছোঁ। লগতে দিলোঁ নহৰু আৰু জালুক খুন্দি দিলোঁ। ইয়াৰ লগত এতিয়া আমি শুকান জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি দিম আৰু অলপ সিজিব দিছোঁ। এতিয়া ঢাকনিখন মাৰি থ'ম অলপ সময়। মাছৰ আঞ্জা হৈ গ'ল। কাৰ এই মাছ পিচ ফিচা বুলি কওঁ, আমি ফিচা বুলি কওঁ। এইটো মাছ কাৰ খাই বেছি ভাল লাগে এই মাছ। আৰু মই মাছৰ ভিতৰত মাথাটো আৰু ফিচাখন খাই বহুতে ভাল পাওঁ। আমাৰ আঞ্জাখন হৈ গ'ল, এতিয়া খাব ওলাইছোঁ। আপোনালোকে চাই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। জয় আই অসম।